আমাৰ মন অতি অনুসন্ধিৎসু নতুন নতুন আচৰিত তথ্য জনাৰ বাবে আমাৰ মন সদায় উৎসুক হৈ থাকে আমাৰ পৃথিৱীখন ৰহস্যময় তথ্যৰে ভৰা ইয়াৰে কিছুমান সাধাৰণভাৱে সকলোৰে জ্ঞাত কিন্তু ইয়াৰে বহু এনেকুৱা তথ্য আছে যিবোৰ জানি হয়তো আপোনালোক আচৰিত হ'ব বন্ধুসকল এই ভিডিঅ'টোৰ যোগেদি আজি লৈ আহিছোঁ পৃথিৱীৰ 15টা আকৰ্ষণীয় তথা ৰহস্যময় তথ্য যদি এতিয়ালৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি লওক যাতে আপলোড কৰা ভিডিঅ' পোনপ্ৰথমে চাব পাৰে গোটেই পৃথিৱীৰ জনসংখ্যা বৰ্তমান 7.5 বিলিয়নৰো অধিক 7.5 বিলিয়ন এটা বৃহৎ সংখ্যা কিন্তু যদি এই আটাইখিনি মানুহক একেলগে গাত গা লগাই ৰখা হয় তেন্তে ই কেৱল 500 স্কোৱাৰ মাইল এলেকাহে আগুৰিব যিটো ইউএছৰ লছ এঞ্জেলিছৰ সমান কোকা-কোলাৰ সোৱাদ হয়তো আমি সকলোৱে লৈ পাইছোঁ ই গোটেই বিশ্বজুৰি প্ৰসিদ্ধ পণ্য সামগ্ৰী কিন্তু আপুনি জানেনে নৰ্থ কোৰিয়া আৰু কিউবাত এই দুই দেশত কোকা-কোলা পোৱা নাযায় 2011 চনত এমি ডেভিছন নামৰ এগৰাকী মহিলাই এখন ছবি প্ৰায় 7 লাখ টকাত ক্ৰয় কৰিছিল আচৰিত কথাটো হ'ল ছবিখন আছিল এখন অদৃশ্য ছবি বৰষুণ আমাৰ সকলোৰে ভাল লাগে আৰু যেতিয়া এপ্ৰিল মে মাহত কেতিয়াবা শিল বৰষুণ হয় তেতিয়া হয়তো আৰু বেছি মজা লাগে কিন্তু বন্ধুসকল 1876 চনৰ এটা দিনত আমেৰিকাৰ কেণ্টাকি নামৰ ঠাইত মাংসৰ বৰষুণ হৈছিল হয় এদিনা পানীৰ পৰিৱৰ্তে আকাশৰ পৰা টুকুৰা টুকুৰ মাংস হৈ পৰিছিল এই ঘটনাটো আজিও মানুহৰ বাবে এক ৰহস্য হৈ আছে পঁইতাচোৰা নামৰ প্ৰাণীটো ডাইনোছৰৰ যুগৰ পৰাই আমাৰ পৃথিৱীত আজিলৈকে জীয়াই আছে এই পঁইতাচোৰাৰ মূৰ ছিগি গ'লেও এসপ্তাহলৈ জীয়াই থাকিব পাৰে আচৰিত নহয়নে লিংগ বৈষম্য ভাৰতৰ এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই এতিয়াও বহু লোক আছে যি ল'ৰা সন্তান জন্ম দিয়াৰ পক্ষপাতী অশিক্ষিত লোকৰ কথা বাদে কিছুমান শিক্ষিত যোদ্ধামূৰ্খ এই ক্ষেত্ৰত আগবঢ়া কিন্তু বন্ধুসকল ভাৰতৰ এনেকুৱা এখন গাঁও আছে য'ত আজিও ছোৱালী জন্ম পালে 111ডাল গছ ৰোৱা হয় পিপলান্দ্ৰী নামৰ ৰাজস্থানৰ এখন গাঁৱত ছোৱালী জন্ম পোৱাটো এক উৎসৱৰ দৰে পালন কৰা হয় ছোৱালী জন্ম পোৱাৰ পাছতে গাঁৱৰ সকলোৱে লগ হৈ 111জোপা গছ ৰোপণ কৰে আপোনাৰ বাৰু সমুদ্ৰ তীৰত গৈ আনন্দ উপভোগ কৰাৰ হাবিয়াস আছে নেকি যদি আছে তেন্তে অষ্ট্ৰেলিয়া হ'ব আপোনাৰ বাবে উত্তম ঠাই অষ্ট্ৰেলিয়া মহাদেশত মুঠ 10,000 সমুদ্ৰ তীৰ আছে যদি প্ৰতিদিনে এখনকৈ সমুদ্ৰ তীৰ ভ্ৰমণ কৰা যায় তেতিয়া সম্পূৰ্ণ 27 বছৰ লাগিব গোটেই 10,000 সমুদ্ৰ তীৰ পৰিভ্ৰমণ কৰাৰ বাবে আচৰিত নহয়নে বাৰু আমি জানো যে সকলো প্ৰাণীৰে চকু দুটা থাকে কিন্তু এবিধ এনেকুৱা প্ৰাণীও আছে যাৰ চকু তিনিটা ভাবকচোন বাৰু কাৰণ চকু তিনিটা ৰ'ব মই কৈ দিছোঁ ইগনা নামৰ সৰীসৃপবিধৰ চকু তিনিটা ইয়াত দুটা নৰ্মেল চকু আৰু এটা চকু মাজত থাকে যি কেৱল পোহৰৰ উজ্জ্বলতা মাপন কৰা কামত ব্যৱহাৰ কৰা হয় মানৱ প্ৰজাতি সকলো জীৱতকৈ শ্ৰেষ্ঠ কাৰণ আমাৰ বুদ্ধি আছে আৰু আমাৰ এটা অনবদ্য গুণ হৈছে আমি সপোন দেখোঁ কিন্তু বন্ধুসকল এটা পৰীক্ষাত পোৱা গৈছে যে সপোন কেৱল মানুহে নেদেখে সপোন দেখা আন এবিধ প্ৰাণী হৈছে নিগনি হয় নিগনিয়ে প্ৰায় খাদ্য খোৱা দৌৰা আদি সপোন দেখা পায় আৰ্মাডিলো নামৰ প্ৰাণীবিধ হয়তো আমাৰ বহুতে দেখিছে এবিধ প্ৰাণীৰ দেহৰ ওপৰৰ খোলাটো বুলেট প্ৰুফ বুলি ক'লেও ভুল নহ'ব টেক্সাছৰ এজন লোকে এবাৰ এদিন এটা আৰ্মাডিলোৰ ওপৰত গুলীবৰ্ষণ কৰিছিল কিন্তু গুলী আৰ্মাডিলোৰ পিঠিত খুন্দিয়াই বাউন্স হৈ ওলোটা মানুহজনৰ থুঁটিত খুন্দিয়াইছিল আৰু মানুহজনক আইচিইউত ভৰ্তি কৰিবলগীয়া হৈছিল আপোনালোকেও বহু ধৰণৰ মানসিক ৰোগ দেখিছে কিন্তু আজি আমি এনেকুৱা এবিধ মানসিক ৰোগৰ বিষয়ে জানিম য'ত ৰোগীয়ে নিজকে গুৰু বুলি ভাবি লয় হয় এয়া সঁচা বনথৰপী নামৰ ডিছঅৰ্ডাৰ হ'লে মানুহে নিজকে গুৰু বুলি ভাবে আৰু গুৰুৰ দৰে জীৱন নিৰ্বাহ কৰে আপুনি কিমান প্ৰকাৰৰ গুণ চিনি পায় হয়তো প্ৰশ্নটো শুনি আচৰিত লাগিছে কিন্তু আচৰিত নহ'ব মানুহৰ নাকে প্ৰায় 50,000 বিভিন্ন প্ৰকাৰৰ সুবাস মনত ৰাখিব পাৰে আমাৰ দেশৰ ৰাষ্ট্ৰীয় জন্তু হৈছে বাঘ এই কথা আমি সকলোৱে জানো পৃথিৱীৰ প্ৰতিখন দেশৰে ৰাষ্ট্ৰীয় পশু হিচাপে কোনোবা নহয় কোনোবা প্ৰাকৃতিক জন্তু আছে কিন্তু স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় জন্তু হিচাপে ইউনিকৰ্ণ নামৰ এবিধ প্ৰাণী আছে আচৰিত কথাটো হ'ল এইবিধ প্ৰাণী দেখিবলৈ ঘোঁৰাৰ লেখীয়া মাথো মূৰত এটা শিং থকা আৰু এই জন্তুটো বাস্তৱিক নহয় কাল্পনিকহে আমি দিনৰ প্ৰায় 8-9 ঘণ্টা টোপনি মাৰোঁ ক'ব গ'লে পৃথিৱীৰ প্ৰায়বোৰ প্ৰাণীয়ে দিনটোৰ এসময়ত টোপনি যায় কিন্তু বুলফ্ৰগ নামৰ এবিধ ভেকুলী আছে যি কেতিয়াও টোপনি নাযায় আচৰিত নহয়
মানুহৰ কাণ আৰু নাক হৈছে এনেকুৱা দুটা অংগ যি মানুহৰ মৃত্যু পৰ্যন্ত বৃদ্ধি হৈ গৈ থাকে। শৰীৰৰ আন অংগৰ বৃদ্ধি এটা সময়ত স্থবিৰ হৈ পৰে, কিন্তু কাণ আৰু নাক এই ক্ষেত্ৰত পৃথক। আনহাতে আমাৰ দেহৰ এনেকুৱা এটা অংগ আছে যাৰ বৃদ্ধি কিন্তু কেতিয়াও নহয়। জন্মৰ সময়ত যেনেকুৱা থাকে মৃত্যু পৰ্যন্ত সিয়ে একে অৱস্থাতে থাকে। আচৰিত যেন লাগিলেও ই সঁচা যে মানুহৰ চকু দুটাৰ আকাৰ সদায় একে থাকে। মৌ ৰস আমি সকলোৱে খাই পাইছোঁ, কিন্তু আপুনি জানেনে 1 লিটাৰ মৌ তৈয়াৰ কৰাৰ বাবে মৌমাখিয়ে প্ৰায় 25 লাখ ফুলৰ ৰস চুহিব লাগে।